নমস্কাৰ, মই শান্তনু। এতিয়া ৰাতিপুৱা প্ৰায় 10:30মান বাজিছে আৰু ৰাতিপুৱা 6টামান বজাৰ নিচিনা ফিল হৈ আছে। ব'লক বাহিৰত আপোনালোকক দেখাওঁ। আৰু আজি আমাৰ গায়ন আছে, সেইবাবে আমাৰ ঘৰতে গোটেইখিনি চুলি কাটিবলৈ আহিছে। এইটো আমাৰ কাউৰীয়ে চুলি কাটি আছে। কাউৰী এফালে এবাৰ চাই দে, চুলিখিনি অকণমান খবলা খবলি হৈ যাওক। এইটো আমাৰ বিহাৰীদা, বেদা চুলি কাটি আছে। এইটো লিলি আহিছে, এইটো গাঁওবুঢ়াই কাটিব। এইটো নিপু আহি আছে গাড়ীত। তই নিপু চুলি কাটিবি নাই? কাটিবি নে? তই বাদ দে। ইয়াক কেনেকুৱা লাগিছে কৈ দেওঁ? মোৰ পালো পাবহি হৈছে, সেইবাবে কাপোৰ চেঞ্জ কৰি ল'লো। আজি ভিডিঅ'গ্ৰাফাৰ দেই। এই নালাগে, ক'ত দাড়ি খুৰাব আছে? তাত দাড়ি খুৱাই দিম নে বুলি সুধিছে। ফাইনেলি মোৰ হৈ গ'ল। চুলি কটাই চুলি কাটি আছে আৰু কাটিবলৈ ৰৈ থকাকেইটা বেডমিণ্টন খেলি আছে। চুলি কাটি গা চা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া বিয়া এখনত কাম কৰিব লাগে, তালৈ যাওঁ ব'লক। ফ্লাছৰ বেটেৰীকেইটা কালিয়ে চাৰ্জ দি থৈছিলোঁ, আজি এতিয়া বেগত ভৰাই লওঁ। বাকী বস্তুবোৰ চব গাড়ীতে ভৰাই থোৱা আছে। এতিয়া খালি কেমেৰা বেগটো ল'ম আৰু যাওঁ। সময় 12:09 আৰু 12:09 সৰু বিয়া কাম কৰিবলৈ ওলাই আহিছোঁ। কিন্তু আপুনি বতৰটো দেখিলে এনেকুৱা লাগিব 8টামান যেন বজাই নাই। বিয়া ঘৰৰ পৰা বাহিৰে বাহিৰে গান গাবলৈ যাম, সেইবাবে লগতে কাপোৰৰ বেগটোও লৈ আহিছোঁ। বিয়া ঘৰ পাই গাড়ীখনৰ পৰা বেগটো উলিয়াই ল'লোঁ। তাৰ পাছতে লাইটৰ বেগকেইটা লৈ বিয়া ঘৰলৈ আগবাঢ়িলোঁ। এতিয়া অকলেই কাম কৰিম, সেইবাবে লাইটকেইটা ফিটিং কৰি ল'লোঁ। কইনা লগৰখিনি আহি বহাৰ পাছতে কইনাও ওলাই আহি বহিলে। এতিয়া সময় পাই 2টামানেই বাজিলে। ৰাজদীপ আহি বাইকখন ৰখোৱাৰ লগে লগে কেমেৰাটো তাক দি ল'লোঁ। ৰাজদীপক চিনি পোৱা ছোৱালীৰ সংখ্যা বহুত দেই ৰাইজ। অহাৰ লগে লগে ছোৱালীকেইজনীয়ে মাতিবলৈ আহিলেই। মই গাড়ীখন লৈ ওলাই আহিলোঁ গায়ন গাবলৈ। বিয়াখনৰ বাজেট অলপ কম আছিল আৰু কেৱল ফটোহে লাগিছিল, সেইবাবে ময়ে কামটো কৰিবলৈ আহিছিলোঁ। গায়ন থকা বাবেহে ৰাজদীপক হেল্প কৰিবলৈ মাতিলোঁ। সকামৰ ঘৰ পাই গাড়ীখন পাৰ্কিং কৰি অপজিট ছাইডে থকা মানুহঘৰত সোমাই আহিলোঁ। বাকীখিনিৰ পিছে ওলাই হ'লেই, এতিয়া কেৱল মইহে ওলাবলৈ আছে। ভিতৰত সোমাই আহি দেখিলোঁ নিপুৱে প্ৰীতমৰ পাগুৰি মাৰি আছে। ফাইনেলি মোৰো ওলাই হৈ গ'ল দেই ৰাইজ। আমাৰ তিনিটা দেৰি হোৱাত বাকীকেইটা আগতে আহি ঘাট মাৰি সোমালে। আমাক নিবলৈ আগবাঢ়ি আহিছে দেই ৰাইজ। সমাজত বহাৰ পাছতে চাহ খাবলৈ দিলে। তাৰ পাছতে আমি গায়ন গাবলৈ ল'লোঁ। শেষত সমাজত বুট মাহৰ শৰাইখন দিলে আৰু সকলোৱে পলিথিনত ভৰাই ল'লোঁ। তাৰ মাজতে পংকিতাক লগ পালোঁ। ভিতৰত জলপান খাবলৈ আমন্ত্ৰণ কৰি আনি আমাক ধূপ চাকি জ্বলাই সেৱকে সেৱা ল'লে আৰু আমাৰ ধনবুৱে আশীৰ্বাদ দিবলৈ ল'লে। এই মাকৰ কৰণীয় সকাম ভাগিত লগালেহি, গতিকে সৰ্বদুখ মক্ষণ কৰি তেওঁ য'তেই আছে তাৰ পৰা পুত্ৰ বোৱাৰীক সদায় জয় জয় ময়ময়কে সংসাৰবিলাক দুপত দুপে আগবাঢ়ি যাবলৈ সদায় জয় জয় ময়ময়কে আশীৰ্বাদ কৰিব লাগে আৰু কৃষ্ণ হৰি আখৈ, গুড়, চিৰা, ৰসগোল্লা দিয়াৰ পাছতে শেষত দৈ দিলে আৰু গোটেইকেইটাই খোৱাত লাগিলোঁ। তাৰ মাজতে চাহো দিছিল, লগত দিছিল যোৰহতীয়া পকা মিঠাই। অকল নামত পকা মিঠাই নহয় দেই ৰাইজ, কামতো পকা মিঠাই আছিল।
পিছত গম পালো সেইটো যোৰহতীয়া নাছিল, লখিমপুৰীয়া পকা মিঠাইহে আছিল। কোলাটোহে যোৰহাটৰ পৰা অহা আছিল। যোৰহতীয়া মানুহৰ কোমল হৃদয়ৰ দৰে লাৰুটো কোমল আছিল। গোটেইকেইটা কাপোৰ কানি চেঞ্জ কৰি হোৱাৰ পাছতে ওলাই আহিলো। বাকীকেইটা ঘৰলৈ যাব, মইহে আকৌ বিয়া ঘৰলৈ যাম। বিয়া ঘৰ পোৱাৰ পাছতে ৰাজদীপে ক'লে মই ভাত খোৱাই নাই, লগতে খাবলৈ ৰৈ আছো বুলি। লগে লগে দুইটা খাবলৈ আহিলো। খোৱাত আছিল ব্ৰইলাৰ মাংস আৰু মাছ। ভাত খোৱাৰ পাছতে ৰাজদীপক পঠাই দিলো। ময়ো ফটো অলপ মাৰি 8:30মান বজাত ওলাই আহিলো। ৰাস্তাতে জুইকুৰা দেখি অলপ জুই ফুৰাই যাবলৈ মন গৈছিল। ওচৰত পাই দেখিলো খৰিৰ জুই নহয়, পলিথিনৰহে জুই। ঢকুৱাখানাত গ্ৰন্থমেলা পাতি আছে। আজি ঠাণ্ডাটো বহুত বেছি, তথাপিও 9টা বজালৈকে গ্ৰন্থমেলাত মানুহ দেখি ভাল লাগি গৈছিল। 9টা বজাতে ইমান কুঁৱলী পৰিছে। ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।